সকলোকে মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহকচোন চাওঁ আজি আমি দুপৰীয়াৰ আহাৰ সাজ কেনেদৰেনো পৰিৱেশন কৰি পেলাই খালোঁ। ইয়াত আজি ৰেচিপি নাই, সাধাৰণভাৱে কেনেকৈ পৰিৱেশন কৰি আমি খালোঁ থলুৱা খাদ্যৰে তাকে আপোনালোকৰ ওচৰত দেখাওঁ। ইয়াত আমি লৈছোঁ মানিমুনি আৰু আলুৰ পাতলকৈ বনোৱা জোল। ইয়াত মাছ বা কিবা বেলেগ একো দিয়া হোৱা নাই আৰু লগতে সৰু আলুগুটি আৰু বেঙেনাৰ ভাজি, শুকান ভাজি লোৱা হ'ল আৰু বিশেষ একো নাই। এনেদৰে আজি আমি দুপৰীয়া সাজটো বনালোঁ। এনেদৰে কেতিয়াবা খাব লাগে আৰু মানিমুনি বিশেষকৈ আমাৰ শৰীৰৰ বাবে বহুতেই ভাল। এনেদৰে খালে আমাৰ শৰীৰটোৰ কাৰণে বহুতেই উপযোগী হয়।